हेलो फ्रेंड्स, আজি আপোনালোকক সঁচাকৈ এটা গুৰুত্বপূৰ্ণ জেগালৈ লৈ যাম। তেন্তে বলক ভিডিঅ'টি চাই থাকক। ক'ত যাম এতিয়া নকওঁ আপোনালোকক, এইটো চিক্ৰেট কৰি ৰাখিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ভ্লগ। আৰু আজি ভিডিঅ'টি মই ষ্টাৰ্ট কৰিছোঁ লিফ্টৰ পৰাই। বৰ্তমান মই আজি আছোঁ স্বাতি এনক্লেভ এপাৰ্টমেণ্টত, মোৰ পাৰ্কত। আৰু মই আৰু মোৰ বৰমা ওলাই গৈ আছোঁ আৰু ভাবিলোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোককো দেখাওঁ। তেন্তে বলক ভিডিঅ'টি চাই থাকক। আমি দুজনী খোজকাঢ়িয়ে গৈ আছোঁ। গুৱাহাটীত যিহেতু ৰেপিড' উবেৰ এইবোৰ চলে, কিন্তু আমি যিহেতু ওচৰতে যাম সেইবাবে ভাবিলোঁ খোজকাঢ়িয়ে যাওঁ, যিহেতু বেছি দূৰ নহয়। সেইটো অভাৰব্ৰিজ ন ওপৰত। আমি আছোঁ বৰ্তমান ভাঙাগড় ৰোডত আৰু এইখন হৈছে ফ্লাইঅভাৰ। এয়া গলি এটাৰ মাজেৰে এতিয়া আমি গৈ আছোঁ আৰু ইয়াত এতিয়া বজাৰ বহিছে গধূলি টাইমত। এয়া দেখিলেনে ক'ত আহিলোঁ আমি। এইখনেই হৈছে গুৱাহাটীৰ GMCH। বহুতে হয়তো দেখি চিনি পাইছে যিসকলে আহিছে, আৰু যিসকলে অহা নাই তেওঁলোককে দেখাই দিছোঁ। ময়ো টিভিতে দেখা, কিন্তু আজি ৰিয়েলত দেখিবলৈ পাইছোঁ। আচলতে আমাৰ ৰিলেটিভ এজন ইয়াত ভৰ্তি হৈ আছে, তেওঁৰ এক্সিডেণ্ট হৈছিলে, তেওঁকে চাবলৈ আহিলোঁ। এইখনেই GMCH বুলি ক'ব নোৱাৰি, কাৰণ ইয়াৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বাবে বেলেগ বেলেগকৈ আছে। ইয়াত দেখিছে নহয়, ভাগ ভাগকৈ আছে। আৰু নতুনকৈ ওচৰত কেইবাটাও বিল্ডিং বনায়ো আছে। আৰু তাতে দুখনমান ফটো মাৰি ল'লোঁ। এতিয়া GMCHৰ পৰা যাব ওলাইছোঁ আৰু যাওঁতে এনেকৈ দহি বৰা পেকিং কৰি ল'লোঁ আৰু গৈ আছোঁ এতিয়া সেইকেইটা গলিৰ মাজেদি। আৰু বাও অফিচৰ পৰা আহি পাই গ'ল আৰু এতিয়া আমি তিনিজন গৈ আছোঁ ফ্লেটলৈ।